সো ফাইনালি লগ পাইছোঁ মই ডিম্পুদাক ভাল লাগিছে বহুত দূৰৰ পৰা প্ৰায় 1 ঘণ্টা আমাৰ ঘৰ বিচাৰি বিচাৰি আহিছে মানে খুব ভাল লাগিছে হেল্ল' এভৰিৱান ৱেলকাম টু SMD Vlogs চ' ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল চাই গমেই পাইছে চাগে মই ক'লৈ গৈ আছোঁ আজি মই এতিয়া আছোঁ হাজো মন্দিৰত হাজোৰ ওচৰত চ' ভিডিঅ'টো চাই গমেই পাইছে মই ডিম্পুদাৰ ঘৰলৈ গৈ আছোঁ আজি চ' এতিয়া আছোঁ আমি হাজোৰ ওচৰত চ' যাওঁ বাকীবোৰ আপোনালোকে ৰাস্তাত গমেই পাব কি হয় চ' ডিম্পুদাক লগ পাওঁ নে নাপাওঁ সেইটো ঠিক নহয় কিন্তু আমি ডিম্পুদাৰ ঘৰলৈ গৈ আছোঁ নলবাৰীত থাকে চ' লেটছ গো ডিম্পুদা মানে কোনে আপোনালোকে গমেই পাইছে চাগে মই অসমৰ ডাঙৰ ইউটিউবাৰ হয় আপোনালোকে গৈ চাৰ্চ কৰিলে হ'ল অসমৰ মানুহে প্ৰায় চিনিয়ে পায় আজি দিনত ডিম্পুদাক সবে চিনিয়ে পায় চ' যদি চিনি নাপায় বহুতে চ' ডিম্পু বৰুৱা নামৰ ইউটিউব চেনেল আছে গৈ চাৰ্চ কৰিলে হ'ল পাই যাব আপোনালোকে আমি এতিয়া পাইছোঁ শনিৰত বুলি কয় শনিৰত পাইছোঁ শনিৰৰ পৰা নলবাৰী বেছি দূৰ নহয় অলপে দূৰ প্ৰায় 10-12 কিলোমিটাৰমান হ'ব চ' লেটছ গো চ' ফাইনেলি লগ পাইছোঁ মই ডিম্পুদাক ভাল লাগিছে বহুত দূৰৰ পৰা প্ৰায় 1 ঘণ্টা আমাৰ ঘৰ বিচাৰি বিচাৰি আহিছে মানে খুব ভাল লাগিছে আপোনালোকে যদি চেনেলটো চোৱা নাই চাব SMD Vlogs চাই উঠি সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু সকলোলৈ শ্বেয়াৰ কৰি দিব Raindrops, drop top, top smoking, no cooking the hot. Fucking on your bitch, yeah, that.